वन्दे मातरम् वन्दे मातरम् सुजला सुफला मलयज शीतला प्रसाद वितरण करो कृष्ण कृष्ण बहुत মানুহ বহুত ভাল লাগিছে ইলেকশন আমার বাইক রয়েছে প্রসাদ দিছে আহা কাপড় হিপিনে না যাও দিও ওরে যাব বাইক রয়েছে প্রসাদ দিছে ওটাই দিয়ে ইলেকশন আহিছে তো বিশ্বাসত নলব মানুহ নোহোৱাৰ কাৰণে যোৱাকালি ইয়াত মিটিং কৰিব পৰা নগ'ল মানুহ হওক বা নহওক মিটিংখন কাটি দিয়াহে এইবিলাক মানুহ নহয় নেকি মানুহ হ'বতো পাতি দিয়া পাতি দিয়া বাইদেৱে সদায় ৰাতিপুৱা মন্দিৰত ধূপ চাকি জ্বলাই প্ৰসাদ আৰু কি কৰে জানে কি কৰে সদায় সদায় ধূপ ধূনা জ্বলাই ধন্যবাদ ৰাইজৰ কাৰণে জীৱন পাঠ কৰিছে প্ৰসাদ বাইদেৱে প্ৰসাদ দিছে নাজানা ইলেকশ্যনত উঠিছে প্ৰসাদ খোৱা এয়া নামঘৰীয়া কিহৰ প্ৰসাদ বুলি ক'লা তুমি ইলেকশ্যনৰ প্ৰসাদ নেকি ক'লো দেখোন ইলেকশ্যনৰ প্ৰসাদ বাইদেউ উঠিছে আৰু সদায় ৰাতিপুৱা উঠি আজিও দিছে ইলেকশ্যনৰ প্ৰসাদ আমাৰ হজম নহয় আপুনি দেখিছে বেইমানে বা কুকুৰ বুলিছে ই সাধাৰণ কথা নহয় সাধাৰণ কথা পিছতো হ'ব চাওক ইয়াত আজি আমি দুদিন ধৰি মিটিং কৰিব পৰা নাই মানুহৰ অভাৱ কিন্তু আজি এই মুহূৰ্তত আপোনালোকে কাজিয়া চাবলৈ ইয়াত মানুহ ভৰি পৰিছে কাজিয়া চাই আপোনালোকক বাহ নিদিয়ে আপোনালোক ৰাইজে অৰিহণা আনিব শুনক ৰাইজ শুনক কাজিয়া চাব নালাগে মিটিং শুনক ইলেকশ্যনৰ মিটিং আপোনালোকে জানে এয়া দ্বিতীয় সাধাৰণ নিৰ্বাচন এই দ্বিতীয় সাধাৰণ নিৰ্বাচনত আমাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে আমাৰ সকলোৰে আদৰৰ আমাৰ মৰমৰ সন্মানীয় চন্দ্ৰপ্ৰভা শইকীয়া চন্দ্ৰপ্ৰভা দৈ হিগিৰি গাঁৱৰ জীয়ৰী এই বজালীৰ জীয়ৰী আজি চন্দ্ৰপ্ৰভাই নিজৰ প্ৰভা বিলাই এই গোটেই বজালীবাসীক ধন্য কৰিব বিচাৰিছে তেখেত নাৰীবাদী আন্দোলনৰ
পথ প্ৰদৰ্শক 1932 চনত আইন অমান্য আন্দোলন আৰু 1920-21 চনত অসহযোগ আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি স্বাধীন ভাৰতৰ ৰাজনীতিত প্ৰথমে অংশগ্ৰহণ কৰা মহিলা হিচাপে চন্দ্ৰপ্ৰভাই স্বীকৃতি পাব গতিকে এনে এজনী মহিলাক আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰক চন্দ্ৰপ্ৰভা জিন্দাবাদ 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 চন্দ্ৰপ্ৰভা জিন্দাবাদ 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 ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ৰাইজ আপোনালোক যেনেকৈ ভোজ খাইছে মই আপোনালোকৰ দুষাৰ কওঁ চন্দ্ৰপ্ৰভাই গহিংগিৰি গাঁৱৰে জোৱাৰী এই গাঁৱত জন্মগ্ৰহণ কৰি এই গাঁৱৰ ধূলি মাটি বোকা পানী কচি শৈশৱ জীৱন পাৰ কৰিছে 1901 চনত 16 মাৰ্চ তাৰিখে এই গহিংগিৰি গাঁৱতে জন্মগ্ৰহণ কৰা এই বজালীত জন্মগ্ৰহণ কৰা নাৰী মুক্তিৰ হকে জীবন উৎসৰ্গা কৰা চন্দ্ৰপ্ৰভাই এইবাৰ এই বজালী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে থিয় দিছে এই আমাৰ গৌৰৱৰ কথা ৰাইজ এই আমাৰ গৌৰৱৰ কথা ডাঙৰীয়া অলপ ক'ব দিয়ক চন্দ্ৰপ্ৰভা আমাৰ নেতা হ'ব নোৱাৰে গৌৰৱ হ'ব নোৱাৰে আৰু গৌৰৱ নহয়ও তিৰোতাৰ কাম ঘৰৰ ভিতৰত আৰু পুৰুষৰ কাম ঘৰৰ বাহিৰত তিৰোতা হৈ ঘৰৰ ভিতৰত সোমাই থাকিব লাগে যিবিলাক তিৰোতাই পুৰুষৰ লগত গা খেলাই ঘূৰি ফুৰে পুৰুষৰ আগত আঙুলি জোকাৰি কথা কয় চাইকেলত ঘূৰি ফুৰে সেইবিলাক আমাৰ নেতা হ'ব নোৱাৰে নেতা হ'ব কিয় নোৱাৰে আৰু এতিয়া সেইবিলাকে আমাৰ MLA হ'ব আহিছে কি লাজৰ কথা আহিছে লাজৰ কথা এইবিলাক কিছুমান মানুহে বেয়া পালে চন্দ্ৰপ্ৰভাক কিন্তু তিৰোতাসকলে খুব ভাল পায় যিজন নাৰীয়ে তিৰোতাৰ কাৰণে জীৱন পাত কৰিছে যিজন নাৰীয়ে ভাৰতৰ নাৰীৰ কাৰণে দিন ৰাতি লাগি আছে সেইজন তিৰোতা পালিষ্ট হয় তোৰ জীৱন উৎসৰ্গা গাঁৱৰ তিৰোতাবিলাকক লগ ধৰ সেইজনী চন্দ্ৰপ্ৰভা নে কলংক প্ৰভা সিহঁতে কি কয় জানা সিহঁতে কয় সেইজনী বোলে নাৰী জাতিৰ কলংক আৰু এই নাক কাটিয়ে যে আমাৰ MLA হ'ব MLA হ'ব আৰু শুনক বজালী অঞ্চলৰ মানুহে কি কয় শুনক চাইকেলত উঠি ঢেংকে ঘূৰি ফুৰে লাষ্টত আকৌ নাই আৰু এতিয়া আমাৰ গাঁৱৰ আপিবিলাকক মানৱভদ্ৰ কথা কথাবিলাক অলপ ভাবি চিন্তি ক'ব মানুহক উপদেশ দিয়াৰ আগতে নিজৰ গাকে চাই যাওক নিজৰ গাত কিমান মন আছে দেশৰ কাৰণে ৰাইজৰ কাৰণে নাৰী সমাজৰ কাৰণে কেনেকৈ চন্দ্ৰপ্ৰভাই বিজড়িত হৈছে চন্দ্ৰতে কেনেকৈ তিৰোতাৰ কলংক হ'ব পাৰে শুনিব খোজে চন্দ্ৰপ্ৰভা কি শুনক এদিনা আছিল 1937 চনৰ 27 জানুৱাৰী পাঠেলা হৰি মন্দিৰত মহিলাসকলে নাম প্ৰসংগ কৰি আছিল আৰু পাৰজাংচি থানাত তুলাৰাম দাৰগাই অত্যাচাৰে হাঁহি আছিল
ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ তোক মই বৰবাদ কৰি দিম মহতিয়াই পেলাম এফালৰ পৰা কমাই কমাই পৃথিৱীৰ চালচিঙি মহামান্য চন্দ্ৰপ্ৰভা বজালি লয়া তোক দেখুৱাই দিম এই তুলাৰাম দাৰোগাৰ শক্তি কিমান ইন্সপেক্টৰ মহিলা সমিতিৰ চান্দা তুলিব এৰি এতিয়া চন্দ্ৰপ্ৰভা আহিছে এই বজালি এই তুলাৰাম বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কাৰণ এই তুলাৰামে বজালিত সন্ত্ৰাসৰ সৃষ্টি কৰিছে টপিনা হাত ধৰি কপাই কপাই পিঠিৰ ছাল ছিঙি দিছে প্ৰতিবাদী ফল দেশেৰে ৰাগৰি কৰি এই তুলাৰাম দাৰোগাই চন্দ্ৰপ্ৰভা হৈকানি হৌ সিদিনা দুজন ডেকা ল'ৰা মদন বৰ্মন আৰু ৰাউতা ঘোষ নিৰ্মমভাৱে গুলিয়াই হত্যা কৰিছো এই তুলাৰাম দাৰোগাই তুলাৰাম দাৰোগাৰ বুকুত পৰা গুলি দুটাই হেনো চন্দ্ৰপ্ৰভাৰ গুলিত লাগি হলা হল তেজ পাই মনৰ দুখত দুখ উপভোগ কৰিবলৈ চন্দ্ৰপ্ৰভা তোৰ প্ৰিয় জন্মস্থান দহিংৰিত বজালিত আৰু এই পাতাচাৰ কুচি থানাত উপস্থিত হৈছে আচৰিত নহব চন্দ্ৰপ্ৰভাই আহি মোক কৈছে কি কৈছে ছাৰ আপোনাক মই সাহায্য কৰিছো আপোনাক মই কাকুতি কৰিছো বজালিত অত্যাচাৰ নচলাব মই আপোনাক ঘৰে ধৰিছো আৰে তোৰ থৈ দে তই তুলাৰাম দাৰোগাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বজালিলে হওক ইন্সপেক্টৰ দিহিঙীয়া বৰ কোমল কণ্ঠস্বৰে মোক ক'লে হে দাৰোগা চাহাব এইখন আপোনাৰ দেশ নহয়নে এই দেশৰ স্বাধীনতাৰ বাবে আপুনি অকণমান বৰঙণি যোগাব নোৱাৰেনে আপুনি কি কৰে বৰঙণি মই জনা আপুনি চিন্তা নকৰিব মহামান্য চন্দ্ৰপ্ৰভা বৈজ্ঞানিক যাওক আপুনি বজালিলৈ যাওক তাত মিটিং কৰক আৰু দেশৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত মই অকণমান ত্যাগ কৰিলো ইন্সপেক্টৰ ত্যাগ কৰিলে মই কমল কণ্ঠস্বৰে অভিনয় বিনয় কৰাৰ বাবে চন্দ্ৰপ্ৰভাক মই বজালিলৈ যাবলৈ দিলো যাওক মেডাম যাওক মই ভাবিছো বজালিত অত্যাচাৰ আৰু মই বন্ধ কৰি দিম অত্যাচাৰ বন্ধ কৰি দিম কাৰণ কি কৈছ অত্যাচাৰ বন্ধ কৰিম কাৰণ ইমান কঠোৰ কণ্ঠস্বৰে মোক ক'বলৈ কৈছে আপোনাৰ হাত চুৰ কৰিছো আপুনি বজালিত সন্ত্ৰাস নচলাব সেয়েহে মই অত্যাচাৰ বন্ধ কৰি দিম বুলি ভাবিছো অত্যাচাৰ পুৰাদমে বন্ধ কৰি দিম সকলো ৰক্ষা কৰক মোৰ লগত ডিউটি কৰিব লাগিলে ভালকৈ কৰিবি নহ'লে এই কপিলা কবাই কেনেৰে ৰাঙনি কৰি এই চন্দ্ৰপ্ৰভা বৈজ্ঞানিকে কৈছো যে সন্ত্ৰাসবাদ বন্ধ হব অত্যাচাৰ বন্ধ হব কিন্তু অত্যাচাৰ বন্ধ নহয় আৰু দুগুণ অত্যাচাৰ কৰিম সিংহ দুৰ্দব্যাই কৰিম এই প্ৰতিবাদীসকলৰ ওপৰত অপূৰ্ব মানকৰ মানি কৰাৰ পৰা প্ৰতিবাদত তোক মই পৃথিৱীৰ শান্তিলৈ ছিন্ন বিচ্ছিন্ন কৰি দিম এই তুলাৰাম দাৰোগাই ইন্সপেক্টৰ
আজিকালি পাঠশালা হৰি মন্দিৰত আয়তীসকলে হৰি কীৰ্তন গাব। কৃষ্ণ 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 আৰু তাৰ পিছত এখন বিৰাট আৰু তাত উপস্থিত থাকিব স্বয়ং চন্দ্ৰপ্ৰভা শইকীয়ানী। কিন্তু স্যার ইন্সপেক্টর মই আপোনাক এটা মহান দায়িত্ব দিব খুঁজো। কি স্যার? চন্দ্ৰপ্ৰভা শইকীয়ানীক আপুনি এৰেষ্ট কৰিব লাগিব। এৰেষ্ট কৰিব লাগিব। বিৰাজি আপোনালোকে অলপ ৰ'ব। মই আপোনালোকক এটা কথা কৰাইছো, পুলিচ আহিলে আপোনালোকে ভয় নকৰিব, ভয় নাখাব ৰাইজ, ভয় নাখাব। আপুনি কেৱল হৰিৰ নামে গাই থাকিব, নিৰন্তৰে হৰিৰ নামে গাই থাকিব ৰাইজ। আমি সেইফালে মিটিং কৰি থাকিম। পুলিচ আহিলেও আপোনালোকে ভয় নাখাব। আমি আপোনাৰ লগত আছো, আপোনালোকে নাম গায়েই থাকিব। আইসকল ৰাইজ আৰু ভয় নাই। আমাৰ মাজত চন্দ্ৰপ্ৰভা বাইদেৱে আহি পাইছে। অসম মহিলা সমিতিৰ প্ৰথম সম্পাদিকা চন্দ্ৰপ্ৰভা বাইদেৱে আমাৰ মাজত উপস্থিত হ'ব। আপোনালোকে আপোনালোকৰ মনৰ কথা মুকলিমূৰীয়াকৈ ক'ব পাৰিব ৰাইজ, মুকলিমূৰীয়াকৈ ক'ব পাৰিব ৰাইজ। বাইদেউ আহি পালে। আপোনালোকে থিয় হৈ বাইদেউক নমস্কাৰ জনাব দেই। আমাৰ মিটিংখন সেইফালে চলি থাকিব। যদি পুলিচ আহেও তেওঁলোকে আয়তীসকলকে দেখা পাব, গান প্ৰসংগ দেখা পাব। আমাৰ মিটিঙৰ কথা গম নাপাব। যিহে অত্যাচাৰ কৰে পুলিচবিলাকে। পুলিচে অত্যাচাৰ নকৰে। মই বাটাচাৰকুচিত থানা দাৰোগাক তুলাৰামক অনুৰোধ কৰি আহিছো, মানুহক যাতে আৰু অত্যাচাৰ নকৰে। তেওঁ মোক কথা দিছে মানুহক আৰু অত্যাচাৰ নকৰো বুলি। যি অত্যাচাৰী দাৰোগা, সি মানুহবিলাকক কনিষ্টেবলৰ চাইকেলৰ পিছত বান্ধি পেলাই দৌৰিবলৈ দিয়ে, আৰু যদি দৌৰিব নোৱাৰে টপিনাত ভেট দিয়ে, আৰু লোহা গৰম কৰি টপিনাত দাগ দি দিয়ে। আৰু মহিলাসকলক কৰা অত্যাচাৰৰ কথা মনত পৰিলে ভগৱান আৰু অত্যাচাৰ নকৰে। তেওঁ মোক প্ৰতিশ্ৰুতি দিছে। প্ৰতিশ্ৰুতি দিছে? সাপক বিশ্বাস কৰিব পাৰি, কিন্তু তুলাৰাম দাৰোগাক বিশ্বাস কৰিব নোৱাৰি। ঠিক কৈছে আপুনি। সাপক বিশ্বাস কৰিব পাৰি, কিন্তু তুলাৰামক বিশ্বাস কেতিয়াও কৰিব নোৱাৰি। নহয় দাদা, মই কৈছো
আমি আকৌ মিটিং কৰিব Chandra Prabha Zindabad!
সেইবিলাকক আমি কেতিয়াও ভাল বুলি নকওঁ ভাবে গুৰিয়াই হত্যা কৰিছো দুজন ডেকা ল'ৰা এইডাল বিচাৰ কৰিব ঘূৰি ফুৰে কথাবিলাক অলপ ভাবি আমাৰ আমিবিলাকক বাহিৰ কৰিলে